হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। ফ্ৰেণ্ডছ, আকৌ এবাৰ আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আগৰ ভিডিঅ'টোৰ নেক্সট পাৰ্ট। সেইদিনা আপোনালোকক পাৰ্কখন দেখুৱালোঁ। আজি এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম চাহ বাগিচা। চাই থাকক ফ্ৰেণ্ডছ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব। এয়া গৈ আছোঁ পাহাৰৰ মাজে মাজে গাইজ। চাই থাকক, একেবাৰে শেষলৈকে চাই থাকিব, ভাল লাগিব। আৰু লাইক এটা কৰিবলৈ নাপাহৰিব। এয়া চাই থাকক। গৈ আছোঁ আমি দুয়ো বাইক লৈ। গাইজ, এয়া আহি পাই গ'লোঁ চাহ বাগিচাখন। সেই বিখ্যাত চাহ বাগিচা। এই চাহ বাগিচাখন আছে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ তুলুঙীয়াত। চাই থাকক। এয়া চাহ বাগানৰ পাতখিনি সকলো কাটি দিছে। আৰু এয়া চাওক চাহপাতৰ গছ। এয়া শেষলৈকে চাই থাকিব। এইফালে আমি দুজন আহিছোঁ। ভালনে আপোনালোক? আমি দুজন আহিছোঁ ফুৰিবলৈ। চাহপাতবিলাক কেইদিনমান হৈছিল উঠাইছিল, আৰু দুই একদিন পিছত আৰু উঠাব। এয়া চাব ওলাই আছে পাতখিনি। এইখিনি পাতটো উঠাব 3টামান। আৰু ইফালে দুই একদিন আগত উঠাইছে। ইয়াত এতিয়ালৈকে পাত ওলোৱা নাই। চাই থাকক, বহুত ধুনীয়া লাগিছে গাইজ। ইফালে চাওক, আৰু ইফালে চাওক আৰু এটা আছে সেইটো। আৰু ইফালে গছবিলাক প্ৰিপেয়াৰিং হৈ আছে। এয়া চাওক, এয়া আমতলা পাহাৰ এইটো। এয়া চাওক কি ধুনীয়া দৃশ্য।